নমস্কাৰ, আজি মোৰ চেনেলৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। চাওকচোন আজি ভাত কিহে খাবলৈ লৈছোঁ। এইপিনে বৰালি মাছ, মাগুৰ মাছ, এনেকৈ কোমোৰা আৰু মগু দালি দি নেমু চেপি এনেকৈ জোল বনাইছোঁ। আৰু এইপিনে হৈছে তিয়ঁহ, বিলাহী আৰু পিঁয়াজৰ চালাড, আৰু এইপিনে জলকীয়া লৈছোঁ, আৰু এইপিনে কলমৌ ভাজি, আৰু এইপিনে হৈছে নলহা মাছ টেঙা দিয়া, আৰু এইপিনে কলমৌ কেইডালমান লাঙে লাঙে এনেকৈ লৈছোঁ। ঘৰৰ সকলোকে খুৱাই বুৱাই লৈ মই ভাতকেইটা লৈছোঁ খাবলৈ। আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি আপোনালোকেও খোৱা নাই আপোনালোকেও খাই ল'ব। এয়া বৰালি মাছ আৰু এয়া মাগুৰ মাছ। মাগুৰ মাছৰ মই মাথা চাইডটো লৈছোঁ। Maguৰ মাছ বিলাহী ভালমান খালোঁ, কিন্তু এইখিনি মই খাব নোৱাৰোঁ। খালি কিনি অনা আহিলে, কিন্তু এইবোৰ বেছি সাৰ দিয়া নেকি, ভাল লগা নাই, কিবা চেণ্ট এটা বেলেগকৈ মাৰিছে। চবটোৱে সাৰ দিয়া হ'লেও কিবা বেছি সাৰ দিয়া হ'লে লাগিছে। ভাল লগা নাখায়, অপকাৰ কৰিব। আমাৰ চানী উপস্থিত আছে লগত, এইখিনিও নাখাওঁ তাই আকৌ। তাই চব ভাল লাগে মই একদম শব্দ তাকোং তাকোং শব্দ দিছে পুৰা। আজি 33 কেজি বৰালিটোৱে খাই দিলোঁ। আমাৰ মাজুলীত যিটো ওলাইছিলে 33 কেজি বৰালি, তাৰে নলহা মাগুৰ চব আছে আজি।
মজাতে খাই দিলোঁ বহুত সোৱাদ আছে বৰালি মাছটো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে নেক্সট এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ আজিলৈ বাই